চিনি পাইছা ন মোক মানে আমি ফেচবুকৰ ফ্ৰেণ্ড হয় মই তোমাৰ চবখিনি ফটোই লাইক মাৰোঁ আৰু কমেণ্ট মাৰোঁ এই ৰিচেণ্টলি নটিফিকেশ্যন পাইছা চাগে মই ফেচবুকৰ লাইক মাৰা Hey guys, we are from Guwahati Prankster. So guys, আজি এটা ভিডিঅ' কৰিলোঁ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি ভাল লাগে লাইক কৰি দিব So watch the video till the end please guys could be us so back to what I was saying could be us Hey hi চিনি পাইছা না মানে আপোনাৰ ফেচবুকত যে মই ফ্ৰেণ্ড হয় মানে তোমাৰ ফেচবুকৰ ফটো মই সব লাইক মাৰি থাকোঁ তোমাক মই লাইক মাৰি থাকোঁ তাৰমানে এতিয়া নটিফিকেশ্যন এটা পাইছানে মোৰ নামত লাইক মাৰা ফটো কিন্তু একচুৱেলি বেকাৰ মাৰিছোঁ লাইক মাৰিব লগা ফটোই নাছিলে মই আনলাইক মাৰিম প্ৰেংক নহয় এইটো মই লাইকটো বেকাৰ গ'ল আমাৰ একদম ফাল্টু ঘটিয়া ফটো হৈছে এইখন আজিৰ পৰা নামাৰো আৰু আজিৰ পৰা নামাৰো আৰু মই এতিয়া চৰি হা লাইকটো ভুলতে মাৰি দিয়া গ'ল আপুনি নটিফিকেশ্যন পোৱা নাই নেকি সেইদিনা ফটোখন লাইক মাৰিছিলোঁ বাট বেকাৰ মাৰি দিছোঁ লাইকটো মাৰিব লগা ফটো নাছিল আনলাইক মাৰি দিম একদম ফাল্টু আছিল ফটোখন কল কৰিছিল তোমালোকৰ বেজাৰত যা না কি কৰি আছা আপুনি বিজি আছে নেকি আপোনালোকৰ ঘৰত বাথৰুম আছে নেকি মোৰ ঘৰ নহয় মোৰ ইউনিভাৰ্চিটি হোষ্টেল হয় হোষ্টেলত বাথৰুম আছে বাথৰুম কেইটা মানে আধাৰ কাৰ্ডৰ লিংক কৰাই ল'ব নতুন ৰুল আহিছে চৰকাৰে ডিলিট কৰি দিব বাথৰুম কেইটা বাথৰুম কেইটা ডিলিট কৰি দিব আপোনালোকৰ ঘৰত বাথৰুম আছে নেকি বাথৰুম ঘৰত আধাৰ কাৰ্ডৰ লিংক কৰাই ল'ব নতুন চৰকাৰৰ ৰুল আহিছে নহ'লে ডিলিট কৰি দিব মানে বাথৰুমটো আপোনালোকে আধাৰ কাৰ্ডৰ লিংক কৰাইছে নেকি কৰাই ল'ব মানে ডিলিট কৰি দিব নতুন ৰুল সোনকালে কৰাই ল'ব আপোনালোকৰ ঘৰত বাথৰুম আছে নেকি ঘৰত মানে আধাৰ কাৰ্ডৰ লগত লিংক কৰাই ল'ব লিংক কৰাইছে নে বাথৰুম মানে কি নতুনকৈ ৰুল এটা নিয়ম আহিছে আধাৰ কাৰ্ডৰ পৰা লিংক কৰাই দিব নহ'লে ডিলিট হৈ যাব বাথৰুমকেইটা চব বাথৰুমটো আধাৰ কাৰ্ডৰ লগত লিংক কৰাব লাগিব নহ'লে বা চৰকাৰে বন্ধ কৰি দিব বোলে বাথৰুম ডিলিট কৰি দিব সেইকাৰণে লিংকটোত আধাৰ কাৰ্ডৰ লগত লিংক কৰাই দিব কৰাই ল'ব আধাৰ কাৰ্ড বনাই কৰাই ল'ব কি প্ৰেংক মানে কেনেকুৱা বস্তু সেইটো চাইডে কেমেৰাটো আছে হাই এটা দি দিয়া হাই চিনি পাইছা ন মানে তোমাৰ মই ফেচবুকৰ ফ্ৰেণ্ড হয় মানে এফবিত মই তোমাৰ ফটো চব মই কমেণ্ট মাৰি থাকোঁ এই ৰিচেণ্টলি এখন ফটো এখন দিছিলা ন এইখন মই কমেণ্ট দিছোঁ নটিফিকেশ্যন পাইছানে ৰিচেণ্টলি মানে কেইদিনমান আগত তুমিয়ে আছিলা ফটোটো একদম ভাল লগা নাছিল লাষ্ট তোমালোকৰ ঘৰত বাথৰুম আছেনে বাথৰুম আছে ঘৰত তোমালোকৰ গুৱাহাটী প্ৰেংকষ্টাৰ So guys, ভিডিঅ'টো চাই কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কৰিব এণ্ড লগতে শ্বেয়াৰ কৰিব এণ্ড লগতে যদি আপোনালোকে আমাৰ ভিডিঅ' যদি প্ৰথমবাৰ চাইছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিব এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড প্লিজ গাইজ প্লিজ শ্বেয়াৰ কৰিব এণ্ড থেংক ইউ গাইজ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'